আজি যেহেতু বতাহজাকত এজোপা গছ উঘাল খাই পৰিলে, যেহেতু বতাহজাক অলপ ডাঙৰ হৈছিলে আৰু মই গছজোপা গোটেই অংশখিনি দেখুৱাব নোৱাৰিলোঁ, আধা অংশ দেখুৱাইছোঁ আপোনালোকক। এজোপা খুব ধুনীয়া গছ উঘাল খাই পৰিলে, যিহেতু বতাহ ধুমুহা দিছিলে, বহুত ডাঙৰ এজাক বতাহ ধুমুহা দিলে। এজোপা মই চিনি পোৱাত এজোপা টেঙা পাৱলি বুলি কয়। আৰু যিহেতু আজি বহুত ডাঙৰ এজাক বতাহ ধুমুহা দিলে, এইটো গুৰিটো। এই ঘটনা সংঘটিত হৈছে তামিলনাডু ইলেক্ট্ৰিচিটি বোৰ্ডৰ পাছফালে। এই চাওক, এজোপা খুব ধুনীয়া গছ উঘাল খাই পৰিলে। এজোপা টেঙা পাৱলি বুলি কোৱা হয়।